শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বানপীড়িত ৰাইজৰ বিপদৰ সময়ত বান সাহায্য আগবঢ়োৱাৰ নিমিত্তে পখৰ ৰোডতো গহপুৰ নগৰৰ মাজমজিয়াত বাঁহী বজাই বান সাহায্য সংগ্ৰহ কৰিলে গহপুৰৰ একাংশ বাঁহী বাদকে। সদৌ অসম বাঁহী শিল্পী সমাজৰ সহযোগত গহপুৰৰ বাঁহীবাদকসকলে বানাক্ৰান্ত লোকসকলক সহায়ৰ বাবে বাঁহী পৰিৱেশন কৰি ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচৰা পৰিলক্ষিত হয়। বাঁহীবাদকসকলৰ এনে পদক্ষেপক গহপুৰৰ স্থানীয় ৰাইজে আৰ্থিক সাহায্য আগবঢ়াই সঁহাৰি প্ৰদান কৰে। যুৱ প্ৰজন্মৰ হাতথ্ৰোপ জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্ত ৰাইজক কিঞ্চিত সহায় আগবঢ়োৱাৰ বাবে উক্ত পদক্ষেপ গ্ৰহণ কৰিছে সদৌ অসম বাঁহী শিল্পী সমাজে। সদৌ অসম বাঁহী শিল্পী সমাজৰ বাঁহীবাদক ক্ৰমে প্ৰদ্যুৎ শইকীয়া, দেৱজিৎ দাস, বিতুপন দাস, দেৱজিৎ বৰুৱা, ধীৰাজ বৰা, বিকাশ শইকীয়া, সুদীপ্ত বৰা, কৃষ্ণমণি দাস, ধীৰাজ বৰুৱা আৰু বিজিত হীৰাই পখৰ ৰোডকো নেওচি বৰ্ণাঢ্যসকলক বান সাহায্য প্ৰদানৰ নিমিত্তে অৰ্থ সংগ্ৰহ কৰে। যি উজনিৰ ভয়াৱহ বানবিভীষিকা হৈছে তাৰ কাৰণে আমি সদৌ অসম বাঁহী শিল্পী সমাজৰ জৰিয়তে আৰু গহপুৰৰ বাঁহী শিল্পী সমাজৰ সহযোগত আমি আজি অনুষ্ঠান কৰিছোঁ, যাতে আমি সহায় সহযোগ তেওঁলোকক আগবঢ়াব পাৰোঁ। কিমানজনে অংশগ্ৰহণ কৰিছে? আমাৰ ইয়াতে প্ৰায় 15জনতকৈ অধিকে আমি অংশগ্ৰহণ কৰিছে। কিছু সংখ্যক আহিবও পৰা নাই, তেওঁলোকে আমাক সহায় জনাইছে। ৰাইজৰ সহায় খুব ভাল। আমি একগোট হৈ সকলো গৈ তাতে আমি বিতৰণ কৰিম। সকলোৱে গম পাই আছে, যিহেতু বৰ্তমান উজনি অসমৰ যিটো ভয়াৱহ বান পৰিস্থিতি, বহু লোক বৰ্তমান বানৰ কবলত ডুব গৈছে। সেয়েহে আমি আমাৰ সদৌ অসম বাঁহী শিল্পী সমাজৰ তৰফৰ পৰা আমি এটা পদক্ষেপ হাতত লৈছোঁ যে সকলো জিলাত নিজৰ নিজৰ ঠাইত সকলো বাঁহীবাদকে এইদৰে আমি ৰাইজৰ আগত বাঁহী পৰিৱেশন কৰি সাহায্য গোটাই আমি সকলো একগোট হৈ এই যি পুঁজি আমি সংগ্ৰহ কৰিছোঁ সেই পুঁজি আমাৰ সদৌ অসম বাঁহী শিল্পী সমাজৰ কেন্দ্ৰত যাব। তাৰ পৰা আমাৰ কি ধৰণে মানে আমাৰ তাত সাহায্য আগবঢ়োৱা হ'ব সেই বিষয়ে আলোচনা কৰি আমি সকলো তালৈ যোৱাৰ সিদ্ধান্ত কৰিম। বৰ্তমান আমাৰ যিকেইখন জিলা বৰ্তমান বানৰ কবলত পৰি আছে, তেখেতলোকক বাদ কৰি তেখেতলোকেও কৰিছে সহায়, তথাপিতো তেখেতলোকে যিহেতু বৰ্তমান বিপদত পৰি আছে, সেই হেতুকে আমি বাকী যিমানখিনি জিলাৰ বাঁহীবাদক আছোঁ সকলোৱে নিজৰ নিজৰ ঠাইত এইদৰে আমি বাঁহী পৰিৱেশন কৰি সাহায্য বিচাৰি আছোঁ।